স্বাগতম জনাইছোঁ। আজি মই পঢ়ি থকা কিতাপ আপোনাৰ মৃত্যুত কোনে চকুলো টুকিবৰ চতুৰ্থটো অধ্যায় পাঠ কৰিবলৈ লৈছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আহকচোন আমি অধ্যায়টোত কি লিখা আছে আমি তালৈ চাওঁ। অধ্যায়টোৰ নাম হ'ল কঠিন প্ৰেমৰ অভ্যাস কৰক। ইয়াত লেখকে লিখিছে, বৰ সফল আৰু অৰ্থপূৰ্ণ জীৱনৰ সোণালী সূতাডাল হ'ল আত্মনিয়মানুবৰ্তিতা। অন্তৰত কৰিব লাগে বুলি অনুভৱ কৰা কিন্তু বাস্তৱত নকৰা কামবোৰ নিয়মানুবৰ্তিতাই কৰোৱায়। আত্মনিয়মানুবৰ্তিতা নহ'লে আপুনি লক্ষ্য স্থিৰ কৰিব নোৱাৰিব, সময়খিনি কামত লগাকৈ খটুৱাব নোৱাৰিব, মানুহৰ লগত ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰিব, কঠিন সময়ত সঠিক কামত নেৰানেপেৰাকৈ লাগি থাকিব নোৱাৰিব, নিজৰ স্বাস্থ্য পাতিৰ যত্ন ল'ব নোৱাৰিব আৰু ইতিবাচক চিন্তা ভাৱনা কৰিব নোৱাৰিব। হয়, নিশ্চয়কৈ যদি আত্মনিয়মানুবৰ্তিতা নাথাকে তেন্তে আমি সঠিক সময়ত সঠিক কামবোৰ ভালদৰে কৰি যাব নোৱাৰিম। মই আত্মনিৰ্ভৰশীলতাৰ অভ্যাসক কঠিন প্ৰেম বুলি কওঁ, কিয়নো নিজৰ লগত কঠোৰ হোৱাটো সঁচাকৈয়ে এটা মনোৰম কাম। নিজৰ লগত কঠোৰ হ'বলৈ আৰম্ভ কৰিলে আপুনি জীৱনটো নিজৰ ইচ্ছাত চলাব পাৰিব। কোনো জান-জুৰিত সোঁতৰ দিশত গছপাত এখিলা গৈ থকাৰ দৰে নগৈ নিজৰ মতে চলিব পাৰিব। হয়, লেখকে ঠিকেই কৈছে যে নিজৰ মতে চলিবলৈ হ'লে আমি এটা নিয়মানুবৰ্তিতা মানি চলিব লাগিব। তেতিয়াহে আমি নিজৰ লক্ষ্যত যাব পাৰিম বা কোনটো দিশে আমি যাম সেইটো আগতীয়াকৈ নিশ্চিত কৰি ল'ব লাগিব, নহয় জানো? মই ছেমিনাৰ এখনত কোৱাৰ দৰে যিমানেই আপুনি নিজৰ লগত কঠোৰ হ'ব সিমানেই জীৱনটো সহজ হৈ পৰিব। আপোনাৰ জীৱনৰ গুণগত মান আপোনাৰ পছন্দ আৰু সিদ্ধান্তৰ গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰে। আপোনাৰ পছন্দ আৰু সিদ্ধান্তই সামৰি লয় আপোনাৰ ভৱিষ্যত কৰ্মজীৱনৰ বাছনি, কিতাপৰ পছন্দ, ৰাতিপুৱা উঠা সময় আৰু দিনটোৰ ভিতৰত ভবা বিভিন্ন চিন্তা। যেতিয়া আপুনি অহৰহ আপোনাৰ ইচ্ছাশক্তি সঠিক বাছনি কৰি খটুৱাই আপুনি জীৱনটোত নিজৰ নিয়ন্ত্ৰণলৈ আনে। যিসকলে জীৱনত কৰ্মকুশলতা দেখুৱাব পাৰিলে পৰিপূৰ্ণতা লভিছে তেওঁলোকে সুবিধাজনক আৰু আৰামদায়ক কামবোৰ কৰি সময় কটোৱা নাই। যিসকলে সফল হ'ব পাৰিছে, যিসকলে কঠিন কামকো জয় কৰিব পাৰিছে তেওঁলোকে জীৱনৰ সময়বোৰ এনেই পাৰ কৰা নাই বুলি কৈছে। হয়, কষ্ট কৰিলেহে যিহেতু ভাল ফল পোৱা যাব, গতিকে লেখকে তেনেদৰে কথাবোৰ ক'বলৈ চেষ্টা কৰিছে। তেওঁলোকৰ অন্তৰৰ আহ্বান শুনি জ্ঞানী কামটো কৰাৰ সাহস আছে। এই অভ্যাসেই তেওঁলোকক মহান কৰি তুলিছে। আমাৰ লগত হয়, মোৰ নিজৰ লগতো হয়, কামটো কৰিব লাগে বুলি মনটোৱে কয় কিন্তু কৰিব পৰা নাযায় বা কৰা নহয়। গতিকে সেইখিনিতেই আমি নিজৰ লগত অলপ কঠোৰ হ'ব লাগিব যে কামটো হয় কৰিব লাগিবই, ভাবি থাকিলে নহ'ব, কামটো কৰিবও লাগিব। প্ৰাবন্ধিক আৰু চিন্তাবিদ E.M. গ্ৰেয়ে কৈছিল, বিফল মানুহবিলাকে কৰিব নোখোজা কামবোৰ কৰাৰ অভ্যাস সফল মানুহবিলাকৰ থাকে। হয়, যিবোৰ মানুহ সফল নহয় তেওঁলোকে কামটো কৰাৰ অভ্যাসটো কৰিব নোৱাৰে আৰু যিসকলে সফল হয় সেইসকলে সেই বিফল মানুহে কৰিব নোৱাৰা কামটো কৰাৰ সিহঁতৰ অভ্যাস হৈ যায় বুলি কৈছে। তেওঁলোকেও যে সেইবোৰ কাম কৰি ভাল পায় তেনে নহয়, কিন্তু তেওঁলোকৰ বাবে বেয়া পোৱা কথাটোতকৈ উদ্দেশ্যৰ জোৰটো বেছি। হয়, যিসকল সফল হৈছে তেওঁলোকেও প্ৰথমে সেই কামটো কৰি বিৰক্ত অনুভৱ কৰিব পাৰে বা বেয়া পাব পাৰে, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত সেই যিটো উদ্দেশ্য, সেই কামটো কৰাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটোৰ জোৰটো বেছি আছিলে। কামটো কৰি বেয়া পোৱাটোতকৈ সেই কামটো কৰাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো বেছি আছিলে বুলি কৈছে। 'ঊনবিংশ শতিকাৰ ইংৰাজী লেখক টমাছ হেনৰী হাক্সলীয়েও তেনেধৰণৰ সিদ্ধান্ততে উপনীত হৈছিল। বোধ কৰোঁ শিক্ষাৰ আটাইতকৈ মূল্যৱান ফলটো হ'ল
কৰিবলগীয়া কামটো সঠিক সময়ত কৰিবলৈ সমৰ্থ কৰি তোলা। কামটো লাগিলে আপুনি ভালেই পাওক বা বেয়াই পাওক। এৰিষ্টটলে জ্ঞানৰ এই দিশটো অন্য ধৰণে কৈছে, আমি যি কামকে নকৰোঁ কামটো কৰিয়েইহে শিকোঁ। ঘৰ দুৱাৰ সাজি মানুহ ঘৰ বনাওঁতা হ'ল, বীণা বজাই বীণাবাদক হয়। এনেধৰণে ন্যায়পূৰ্ণ কাম কাজ কৰি আমি ন্যায়পৰায়ণ হওঁ আৰু আত্মনিয়ন্ত্ৰিত কাম কাজ কৰি আমি আত্মনিয়ন্ত্ৰিত হওঁ। সাহসিকতাপূৰ্ণ কাম কাজ কৰি আমি সাহসী হওঁ। হয়, ঠিকেই লিখকে ইয়াকে ক'ব খুজিছে যে আমি যিটো কাম কৰিম বুলি ভাবোঁ সেই কামটো কৰিবলৈ নিজৰ মনটোক কঠোৰ কৰিব লাগিব। কিছুমান ক্ষেত্ৰত সেই কামটো কৰা নহয়, কিন্তু সেই সময়খিনিতে নিজক নিয়ন্ত্ৰণ কৰি সেই কামটো কৰিলেই আমি সফল হ'ব পাৰিম। আজিৰ অধ্যায়টো আছিল সিমানেই। যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। আকৌ পিছৰ ভিডিঅ'ত লগ পাম। ধন্যবাদ।